নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ কৰোনা ভাইৰাছ বা COVID-19। যদি মোৰ চেনেলটো তোমালোকে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণি। সময়ে সময়ে গোটা বিশ্বখনক একোটা মহামাৰীয়ে জোকাৰি গৈছে। বৰ্তমান সময়তো এনে এক মহামাৰীয়ে আগৰ ট্ৰাকৰ সৃষ্টি কৰিছে। গোটেই পৃথিৱীখনত এক মহামাৰীৰ বিধৰ নাম হৈছে কৰোনা ভাইৰাছ বা COVID-19। এই ৰোগবিধে পৃথিৱীৰ লগতে ভাৰত তথা অসমখনতো কালৰূপ ধাৰণ কৰিছে। সম্প্ৰতি ইয়াৰ প্ৰভাৱে গোটেই বিশ্বখন ভাবিবলৈ বাধ্য কৰাইছে। বৰ্তমানলৈকে এই ৰোগৰ কোনো ঔষধ বা টীকা আৱিষ্কৃত হোৱা নাই। WHO নামৰ সংস্থাটোৱে এই ৰোগৰ মহামাৰী বুলি ঘোষণা কৰিছে। কৰোনা ভাইৰাছ কি? কৰোনা ভাইৰাছ হৈছে এক সংক্ৰামক ৰোগ। 2019 চনৰ শেষৰ পিনে চীনৰ হুৱেই নামৰ উহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। বৰ্তমান সময়ত অৰ্থাৎ 2020 চনত ৰোগবিধ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। এই ৰোগত আক্ৰান্ত প্ৰথম গৰাকী ৰোগী 2019 চনৰ 17 নৱেম্বৰ বুলি অনুমান কৰা হয়। বৰ্তমানলৈকে বিশ্বত 13,71,4,771 গৰাকী লোক কৰোনা ভাইৰাছৰ আক্ৰমণ হৈছে। আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত 6,86,263 গৰাকীয়ে মৃত্যুবৰণ কৰিছে। কিন্তু ৰোগত আক্ৰান্ত হোৱা বহু লোকে সুস্থ হৈছে। আমাৰ ভাৰতত এই ৰোগৰ সংখ্যা বৰ্তমান প্ৰায় 10 লাখৰ ওচৰা-ওচৰি হৈছে। তাৰ ভিতৰত 24,000ৰো অধিক লোকৰ মৃত্যু হৈছে। বৰ্তমান সময়ত অসমত COVID-19 আক্ৰান্তৰ সংখ্যা 18,666 গৰাকী। তাৰ ভিতৰত প্ৰায় 50 জন লোক মৃত্যু হৈছে। লক্ষণ আৰু প্ৰতিৰোধৰ উপায়। এই ৰোগৰ লক্ষণস্বৰূপে জ্বৰ, কাহ, চৰ্দি, শ্বাস-প্ৰশ্বাসত কষ্ট আদি দেখা যায়। COVID-19 আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিলে এনে ৰোগ হোৱাৰ সম্ভাৱনা অধিক। এই ভাইৰাছৰ আক্ৰমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে 5 দিন সময় লাগে, কিন্তু 2 পৰা 14 দিন পৰ্যন্ত হ'ব পাৰে। ৰোগৰ লক্ষণ ওলোৱাৰ 3 দিনৰ ভিতৰত ই আটাইতকৈ বেছি সংক্ৰামক। COVID-19 নামৰ ৰোগবিধৰ কোনো প্ৰতিৰোধমূলক ঔষধ ওলোৱা নাই বৰ্তমানলৈকে। ৰোগবিধৰ যিবোৰ লক্ষণ স্পষ্ট হয়, ইয়াৰ চিকিৎসা কৰা, ৰোগীক আঁতৰাই ৰখা, কিছু পৰীক্ষা নিৰীক্ষা কৰা আদিয়ে হৈছে ইয়াৰ বৰ্তমানৰ চিকিৎসা। এই ৰোগৰ পৰা বাচিবলৈ সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা, জনসমাগম হোৱা ঠাইত যোৱাৰ পৰা বিৰত থকা, চাফ-চিকুণতাৰ ওপৰত গুৰুত্ব দিয়া, এই ৰোগত আক্ৰান্ত লোকৰ পৰা বিৰত থকা আদি। মানৱ সমাজত ইয়াৰ প্ৰভাৱ। অসমত ইয়াৰ প্ৰভাৱ। গোটেই বিশ্বত সংক্ৰমিত হোৱা কৰোনা ভাইৰাছৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ ক্ষেত্ৰত বহুকেইখন ঠাইত লকডাউনৰ ব্যৱস্থা কৰা হৈছে। বহুকেইখন ঠাইৰ লগতে ভাৰত তথা অসমতো চৰকাৰৰ লকডাউন ঘোষণা কৰিছে। COVID-19 প্ৰতিৰোধৰ বাবে এই ব্যৱস্থা অতি উত্তম, কিন্তু এই ব্যৱস্থাই সকলো দেশতে আৰ্থিক সংকটত পেলাইছে। এনে পৰিস্থিতিয়ে স্বাভাৱিকভাৱে জীৱন যাপনত ব্যাঘাত জন্মাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বহু লোকে এনে সময়তে অনাহাৰ দিন কটাইছে আৰু বহু লোকে মৃত্যুকো সাৱটি লৈছে। গাড়ী মটৰ সম্পূৰ্ণ বন্ধ হোৱাৰ ফলত বহু মানুহৰ হাজাৰ হাজাৰ মাইললৈ খোজকাঢ়ি নিজৰ বাসগৃহ উপস্থিত হৈছে। বৰ্তমান লকডাউনৰ সময়ত চুৰি কাণ্ড সঘনাই হৈ আছে। চৰকাৰী বেচৰকাৰী সংস্থাৰ পৰা সাহায্য লাভ কৰিলেও বৰ্তমান মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সামৰণি। কৰোনা ভাইৰাছৰ ফলত আমাৰ দেশৰ লগত গোটা বিশ্বৰ এক সংকটজনক অৱস্থাৰ মাজেৰে দিন অতিবাহিত কৰিছে। গতিকে তেনে পৰিস্থিতিত সচেতনমূলকভাৱে নিজৰ কৰ্তব্য কৰাৰ লগতে WHO আৰু চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলি এনে সংকটজনক সময়ত দেশৰ লগতে বিশ্ববাসীক সহায় কৰা উচিত।
COVID-19 ভেকচিন প্ৰস্তুত কৰাৰ বাবে দিন ৰাতিয়ে অৰহৰ চেষ্টা চলাই আছে। আমি শিক্ষিত সমাজ যদি এই ক্ষেত্ৰত সজাগ হোৱাৰ উপৰিও আনকো সজাগ কৰোঁ তেন্তে বিশ্বৰ পৰা অতি শীঘ্ৰেই আমি কৰোনা ভাইৰাছক নাইকিয়া কৰিব পাৰিম।